আমি ইলেকশ্যনৰ আগৰ এটা আমাৰ কমিটমেণ্ট আছিলে কি সকলো সমষ্টিতে জনতা দৰবাৰ কৰা হ'ব। এতিয়া জনতা দৰবাৰ কৰাৰ আগতে আমি ভিলেজ এছেম্বলি ইয়াত পাতিছোঁ আৰু গাঁৱৰ যিটো গাঁৱৰ ৰাইজৰ লগত আলোচনা কৰা যিটো এইটো এছেম্বলি ইয়াত চৰকাৰ আৰু ৰাইজৰ লগত এটা মধুৰ সম্পৰ্ক গঢ়ি উঠিব। বহুত সময়ত চৰকাৰৰ বহুত ভুল ধাৰণা থাকে কি পাব্লিকে বহুত কথা নাজানে, বহুত কথা তেখেতসকলে কোঅপাৰেট নকৰে আৰু বহুত সময়ত পাব্লিকৰো এইটো দেখি চৰকাৰে বহুত কথা নাজানে, চৰকাৰে আমাৰ নহয়। তো চৰকাৰটো পাব্লিকৰ কাৰণেই হয়। ভাৰতৰ গণতান্ত্ৰিক ছিষ্টেমত যোৱা ৭৫ বছৰত ৰাইজে প্ৰত্যেকটো 5 বছৰৰ মূৰে মূৰে ইলেকশ্যনত ভোট দিছে আৰু চৰকাৰ বনাইছে। তাৰপিছত চৰকাৰ আৰু ৰাইজৰ মাজত যিটো গেপ হৈ যায়, এই গেপৰ কাৰণে আমাৰ উন্নয়ন প্ৰক্ৰিয়াত যথেষ্ট ক্ষতি হয় আৰু ইয়াৰ মাজত মধ্যভোগীসকলে চৰকাৰ আৰু পাব্লিকৰ মাজত যিসকল থাকে সেইসকলেহে ভোগ কৰে, সেইসকলেহে এনজয় কৰে। তো সেইকাৰণে চৰকাৰখন ডাইৰেক্ট পাব্লিকৰ ওচৰত লৈ যাবৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে। আজি আপোনালোকে শুনিবলৈ পাইছে এই হৰণীয়াগুৰি অঞ্চলত মহিলাসকলে ঠেলা চলাই খায়। ইয়াত পানী খাবলৈ বহুত অসুবিধা হৈ আছে, ইয়াত বানপানী হয়, ইয়াত ৰাস্তা ঘাট নাই, ইয়াত স্কুলবিলাকত যথেষ্ট সমস্যা আছে। এই কথাবিলাক যদি আমি নিজে আহি পেলাই যদি গাঁৱত এনেকুৱা ৰাইজৰ লগত ভাৱ বিনিময় নকৰোঁ, সেইটো কেতিয়াও এই কথাবিলাক মানে নাজানিব। আৰু সেইকাৰণে আজি ডেভেলপমেণ্ট ইণ্ডেক্সটো চালে, যিটো SDG এটা ইণ্ডেক্স ওলাইছে, তাত আমাৰ অঞ্চলবিলাক বহুত ক্ষেত্ৰত পিছ পৰি আছে। তো যোৱা 17 বছৰত যিখন চৰকাৰ আছিলে, এই চৰকাৰক ৰাইজে তেনেকুৱা পোৱা নাছিলে। আৰু এতিয়া আজি আপোনালোকে দেখিছে সকলো ইয়াত আহিছে, অফিচাৰসকলক লৈ আহিছোঁ আৰু অফিচাৰসকলে এতিয়া ডাইৰেক্ট কথাখিনি জনাৰ পিছত, সকলে ডাইৰেক্ট কথাখিনি জনাৰ পিছত এতিয়া নিজে নিজে তেখেতসকলে পদক্ষেপটো ল'ব লাগিব। আৰু চৰকাৰী পুঁজিবিলাক আজি আমাৰ তাত আহে, এই পুঁজিবিলাক আঁচনিৰ অভাৱত বা আঁচনি তৈয়াৰ নকৰাৰ কাৰণে এই পুঁজিবিলাকক কেতিয়াবা আননেচেচাৰী কিছুমান স্কিমত মিছ ইউজ কৰা হয়। তো সেইকাৰণে ৰাইজৰ ইমান নিড আছে, ৰাইজৰ ইমান সমস্যা আছে, এই সমস্যাবিলাক আজি সমাধান কৰাৰ কাৰণে এই পুঁজিবিলাক যদি ইয়াত প্ৰদান কৰা হয়, যথেষ্ট উন্নয়ন হ'ব। ইয়াত মহিলাসকলে কৈছে যে আমি যি কাম কৰিবলৈ দিয়ে সেইটোকে কৰিবলৈ ৰাজি আছোঁ। কিন্তু আজি চৰকাৰৰ তৰফৰ পৰা, ৰজাঘৰীয়াৰ পৰা যদি কোনো অফিচাৰ, কোনো বিষয়া আহি যদি ৰাইজৰ লগত ভাৱ বিনিময় কৰি আপোনালোকে কি কৰিব বিচাৰিছে ৰাইজক যদি সহায় নকৰে, তেতিয়াহ'লে আমাৰ ৰুৰেল অঞ্চলটো সদায় গৰীবৰ পৰা গৰীব হৈ যাব আৰু টাউন অঞ্চলত মানুহবিলাকে ধনী হৈ যাব। এই ব্যৱধানটো আমাৰ কাৰণে দেশৰ উন্নয়নত বহুত ক্ষতি কৰিব। সেইকাৰণে মহান ব্যক্তিসকলে কৈছে যে, আমাৰ জাতিৰ পিতাও কৈছে যে ভাৰতৰ যিটো আত্মা সেইটো গাঁৱত আছে। যদি গাঁৱত আমাৰ আত্মাটো আছে, গাঁওখন আমি ঠিক কৰিব লাগিব। আৰু গাঁওখন ঠিক কৰিব নোৱাৰা নহয়, গাঁৱত মানুহবিলাকে সুন্দৰকৈ জীৱন যাপন কৰে। তেখেতসকলক আমাৰ মিনিমাম নিডখিনি যদি আমি প্ৰভাইড কৰিব পাৰোঁ, তেনেহ'লে গাঁৱৰ জীৱনটো ইমানেই সুন্দৰ, ইমান হাইজেনিক, ইমানে ভাল, এইটো ইক' ফ্ৰেণ্ডলি আৰু এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি, সেইটোহে আচল আমাৰ পৰিৱেশটো, মানৱ জাতিটো জীয়াই থকাৰ কাৰণে এই পৰিৱেশটো প্ৰদান কৰিব। এইটো আজি ৰুৰেল ভিলেজ এছেম্বলিটো কৰাৰ কাৰণে ডাইৰেক্টলি বহুত কথাবিলাক জনা গ'ল। আজি ৰাইজেও এতিয়া সাহস কৰিব যে আমাৰ গোটেই সকলক আমি ইয়াতে পাইছোঁ। কাৰণ বহুত সময়ত ৰাইজে বিচাৰি নাপায়, MLA বিচাৰি নাপায়, চিফ ডেপুটি চিফ বিচাৰি নাপায়, MP বিচাৰি নাপায়। তো ৰাইজৰ সমস্যাটো ক'ত উপস্থাপন কৰিব? সেইকাৰণে আজি ৰাইজক আমি ইয়াত আমাৰ চৰকাৰখনক ইয়াতে উঠাই লৈ আহিছোঁ। ইয়াৰ পিছত মেকানিজিম কৰি দিয়া হ'ব, য'ত ৰাইজে চৰকাৰক কিবা এটা কথা ক'বলৈ থাকে, সেইটো ডাইৰেক্ট সকলো মাহতে তেখেতসকলে নিজৰ কথাবিলাক উপস্থাপন কৰিব পাৰিব। এটা বেংগলোৰৰ এটা কোম্পানীৰ লগত আলোচনা কৰি থকা হৈছে, যিটো শিশুসকলৰ খাদ্য ইয়াত এই আমাৰ যিটো খিমলু আলু বুলি কয়, টেপিঅ'কা, সেইটো ইউজ কৰিব পাৰে। তো সেইকাৰণে তেখেতসকলৰ লগত অতি শীঘ্ৰে এটা ইণ্ডাষ্ট্ৰি গঢ়ি তোলা হ'ব। ইয়াৰ বাহিৰে আজি বিভিন্ন ফিডবিলাকত সেইটো ইউজ কৰিব পাৰে। তো সেইটো আমি চিন্তা কৰা হৈছে। আমাৰ অঞ্চলত বহুতখিনি আপোনাৰ এগ্ৰ বেছড প্ৰডাক্টবিলাক হয়, সেইটো আমি কৰিব পাৰোঁ। এই অঞ্চলত আনাৰস হ'ব, এই অঞ্চলত বাঁহৰ খেতি হ'ব, এই অঞ্চলত আপুনি টাৰ্মাৰিক যিটো আছে, হালধিৰ খেতি হয়, আদাৰ খেতি হয়। এই অঞ্চলত গাহৰি পালন কৰিব পাৰে, মুৰ্গী পালন কৰিব পাৰে, মহিলাসকলে হেণ্ডলুম কৰিব পাৰে, চব সুবিধাই ইয়াতে আছে। কিন্তু চৰকাৰী আঁচনিবিলাক যথা সময়ত আহি নোপোৱাৰ কাৰণে, ঢুকি নোপোৱাৰ কাৰণে আজি এই অঞ্চলবিলাক তেনেকুৱা পিছ পৰি আছে। গতিকে ইয়াৰ নেচাৰেল যিটো আমাৰ প্ৰডাক্ট,
আৱশ্যক হয় সেইখিনি সম্পূৰ্ণ গুৰুত্ব দিয়া হ'ব আৰু ইয়াৰ লগতে অৰ্থনীতি উন্নয়নৰ কাৰণে আৰু এমপ্লয়মেণ্টৰ কাৰণে এই গ্ৰাম্য অঞ্চলবিলাকত কিছুমান সুবিধা আমি ওলাবলৈ গৈ আছোঁ সেই সুবিধাটো ডাইৰেক্টলি ৰাইজে লাভান্বিত হ'ব नोंथांमोननि थाखाय बेखेवबाय गियाथि गाउन बान्सबारि रेन्ज मानास नेशनेल पार्कआव समायना दावराइ जंगल रिजर्ट बे रिजर्टआव नोंथांमोना जिप राइड एलिफेन्ट राइड टी टावर रिभार रेफ्टिं भिलेज भिजिट्स फ्रिबेलि इथनिक फुड माल्टि कुजिन बायदि बायदि सुबिदा थागोन बुकिं खालामनो आरो गोबां मिथिनो थाखाय फन खालामनो हागोन 6900226214 9954961665 8638 360 282 9859 161 912 दावराइ जंगल रिजर्ट मानास नेशनेल पार्क गियाथि गाउन बर' एलबाम नायना मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां लिरामिनि डिरेक्शनाव आरजि प्रडाक्शननि बानजायनायाव नुनो मोनसिगोन सायख'बाय मुंनि गोदान बर' एलबाम बे बर' एलबामाव फावखुंगुर महरै हिर'ग्राफा आरो राइबेल बाग्लारि गोदान जाखांफु फावखुंग्रि महरै नुनो मोनगोन निजोरा बर'खौ बे बर' एलबामाव समायना मिलौदो देंखो होदों निथामनि बर' आरो मोनसोम बर'आ बे मिउजिक भिडिअखौ नायनो थाखाय आरजि प्रडाक्शन इउटुब चेनेलखौ बयबो आंगो खालामना लानो हागोन।